নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ বহু দিনৰ মূৰত এটা ব্লগ আগবঢ়াইছোঁ আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব আৰু মোক তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আমি দুজনে মঙলৰ পৰা প্ৰায় 66 কিলোমিটাৰ মান হ'ব ধৰক 2-2.5 ঘণ্টামানৰ বাদ এঠালৈকে হঠাতে প্ল্যান কৰি ওলালোঁ বহু দিনৰ পৰা মানে ভাবি আছিলোঁ কৰবালৈকে ফুৰিবলৈকে যাম বুলি নিউ ইয়াৰ বুলিয়ে হওক বা এনেই আৰু গতিকে জানুৱাৰী মাহতেই গৈছিলোঁ আৰু ব্লগটো দিওঁতে বহুতেই দেৰি হৈ গ'ল কিবা চখতে ইউটিউব চেনেলটো খুলিলোঁ কিন্তু কি ভিডিঅ' দিম কি নিদিম এইবিলাক ভাবি থাকোঁতেই মোৰ সময়বিলাক গৈছে তাৰোপৰি গৃহস্থ জীৱন জীৱিকা জীৱন এইবিলাকত সোমাই থাকোঁতে আৰু ইউটিউবত ভিডিঅ' দিয়াটো মোৰ পক্ষে অকণমান মানে টানেই হৈ পৰিছে যি কি নহওক বহুকেইখন চাহ বাগান পাৰ হৈছোঁ বহুত ধুনীয়া পৰিৱেশ এটা আহক আমাৰ লগতে ভিডিঅ'টো চাওঁ এনেকৈ আগবাঢ়িছোঁ ভাল লাগিছে এখেত মোৰ হাজবেণ্ড আমি দুজনে গৈ আছোঁ মানে বিয়াৰ পিছৰ পৰা আমি দুজনৰ ক'তো ফুৰিবলৈ যোৱা হোৱা নাই এই লকডাউন কাৰফিউ মানে প্লেন কৰোঁ আৰু কোনো দিন নহয় মাজতে মানে চাকৰিয়ালসকলৰ কাৰণে 2 দিন দিলে বন্ধ এটা হ'ব বুলি খুব ভাল লাগিছিল মানে ফুৰিবলৈ যাব পাৰিম কিন্তু হঠাতে কি কৰিলে টিচাৰখিনিৰ কাৰণে সেইটো মানে বন্ধটো উঠাই দিলে আমাৰ মাঘ বিহুৰ লগত সেইটো দি দিলে গতিকে সেইটো মানে মনটো বেয়া লাগিছিল তাৰ মাজতে বন্ধৰ দিন এটা লৈ এনেকৈ আমি দুজনে হঠাতে তেওঁ মানে সেইদিনাখনে ফোন কৰি কৈছে আৰু 1টামান বজাত যে যদি যোৱা তেনেকৈ বুক কৰোঁ এটা মানে খালী হৈছে মই কৈছোঁ ঠিক আছে যাওঁ তেতিয়াহ'লে আমি তাৰপিছৰ পৰা মা দেউতাৰ পৰা সুধিলোঁ মা দেউতাই ক'লে অঁ যোৱা তেতিয়াহ'লে বুলি কৈ আমি 1:30মান বজাত গৈছোঁ আৰু আমি যিটো লক্ষ্য স্থান 3:30 মানত পাইছোঁ এনেকুৱা ৰাস্তাবিলাক কিমান বেয়া চাওকচোন বহুতেই বেয়া এইবিলাক দলং নে কালভাৰ্ট এইবিলাক কিবা আধা বনোৱাৰ নিচিনাকৈ থৈ দিছে আৰু বাৰিষা সময়ত এনেকৈ যোৱাৰ সাধ্যয়ে নাই এনেকুৱা ৰাস্তালৈকে মানে গোটেই পানী হৈ যায় খৰালিৰ কাৰণেহে ধৰক এনেকৈ যাব পাৰিছোঁ আৰু ৰাস্তা এইফালে মানে এনেকুৱাই ৰাস্তা বুলি নহয় আৰু যিখিনি আমি গৈ আছোঁ যিটো ৰাস্তা বুলিবলৈ নাই এনেকৈ ৰাস্তা আৰু বানপানীৰ সময়ত ধৰক অহা যোৱাটোৱে বন্ধ হৈ যায় এনেদৰে আমি গৈ আছোঁ এইবিলাক আমি উদালগুৰি ডিষ্ট্ৰিক্টত সোমাইছোঁ উদালগুৰি ডিষ্ট্ৰিক্ট BTAD পৰে হয়তো চাওকচোন আকৌ চাহ বাগান তেতিয়া এখন কি পাৰ হৈছিলোঁ বাদলাপাৰা চাহ বাগিচা ধুনীয়া ধুনীয়া চিনাৰী আছে মানে এওঁ কৈছে আৰু ভিডিঅ'বিলাক কৰিব দিছে মোৰ মানে পাৰেই হৈ যায় চিনাৰীবিলাক আৰু এতিয়া ঘৰবিলাক চব চাংঘৰৰ নিচিনা যিবিলাক জুপুৰিহে হওক বা পকা ঘৰে হওক বা মাটিৰ ঘৰে হওক গোটেইবিলাক তলৰ ফালে মানে আছে আকৌ ওপৰতো বনাইছে ওপৰত থাকে এইবিলাক এনেকৈ এতিয়া পালোঁ গোটেই মানে মৰুভূমিৰ নিচিনা বালিৰ গোটেই পৰিৱেশ এইটোৱে ৰাস্তা বৰষুণ হ'লে এনেকৈ মানে বানপানী হ'ব এইবিলাকেৰে যোৱাৰ আৰু উপায় নাই আৰু বেলেগ ৰাস্তাও নাই ৰাস্তা কোনোবা ফালে বনাই আছে যদিও নাজানো এনেকৈ আমাক যাব দিছে এওঁৰ মানে অলপ ভয় লাগিছে যে ৰাস্তাটো মানে ফচিয়ে যাব নেকি গাড়ী কাৰণে তথাপি আমি গৈ আছোঁ আৰু এনেকৈ ভিউটো ভাল লাগিছে কিন্তু বহুত মানে ধুনীয়া লাগিছে মুকলি পৰিৱেশ এটা পাহাৰবিলাক বহুত কাটিছে দেই তো পাহাৰ-চাহাৰবিলাক মানে সম্পূৰ্ণ কটা ষ্টাৰ্টে কৰিছে আৰু ষ্টাৰ্ট নহয় বহুতখিনিয়ে কাটিছে এনেকৈ সাজে সাজে যাব দিছোঁ এয়া সেইখন গাড়ী ইফালে আহি আছে আমাৰো গাড়ীখন একেটা লেভেলতে সেইখন বাৰু পিছলৈকে আমাৰ ছাইডেৰে পাৰ হৈ গুচি যায় মই এবাৰ গাড়ীৰ পৰা নামি গোটেইখিনি আপোনালোকক দেখাইছোঁ কেনেকুৱা যেন তেওঁ আমি আমাৰ ঠাইখিনি পাব হৈছে আৰু ইয়াতে অকণমান ৰখিছোঁ ৰখি আপোনালোকক গোটেইফালে দেখুৱাইছোঁ মানে একদম পাহাৰৰ কাষতে গোটেইখিনি ঠাই ভাল লাগিছে হয়তো আৰু এইবিলাক এক্সপাণ্ড কৰি গৈ থাকিব ঠাইবিলাক বনাব কিবা কিবি হয়তো তেনেকুৱাই লাগিছে মোৰ দেখি
মানুহটোনো মানে খুবেই কম, ইমান এটা জনবসতি ঘন নহয়, গতিকে অকলে যাবলৈ হয়তো ভয়ে লাগিব আৰু কিবা কাৰণত তাতে যদি হেৰাই যাওঁ কি হয় ঠিক নাই। আমি পালোঁ আহি, এতিয়া ইয়াতে আমি এণ্ট্ৰি কৰিব লাগিব, টিকেট দিছে। তাত পাৰ্কিং আছে। এইবিলাক টেম্পটেন তাৰমানে ইয়াত থাকিব খুজিছিলা তুমি? এয়া যদি কোনোবাই আগতে গৈছে নিশ্চয় ধৰিব পাৰিছে, আমি আহি পাইছোঁ এতিয়া ৰাইনো ইকো ৰিজৰ্ট, যিখন ডিমাকুছিত আছে। বহুত ভাল লাগিছে সোমায়ে, পৰিৱেশটো বহুতেই ভাল লাগিছে আৰু হঠাতে প্লেন কৰি অহা হিচাপে মানে ভাল লাগিছে, এক্সপিৰিয়েঞ্চ ভাল হৈছে। আমি ইয়াতে আজি ৰাতিটো থাকিম, থাকি কাইলৈকে গুচি যাম আৰু আগবেলাৰ ভাগতে। মানে পাহাৰৰ কাষতে চাহ বাগানৰ মাজতে ৰিজৰ্টখন ধুনীয়াকৈ বনাইছে আৰু কষ্ট হৈছে, কিন্তু বনাওঁতে বহুত কষ্ট হৈছে, কাৰণ বহুত দূৰৰ পৰা বস্তুবিলাক আনিব লগা হৈছে ঘৰ বনোৱাৰ কাৰণে কিবা কিবি, আৰু বেলেগ ধৰণে বনাইছে ঘৰবিলাক। আপোনাক দেখুৱাম বাৰু ওচৰৰ পৰা। কটেজবিলাক ডাঙৰ ডাঙৰ কাঠ বা বাঁহৰ কিবা কুণ্ডা এনেকুৱা ধৰণে বনাইছে। একদম প্ৰাকৃতিক পৰিৱেশ, আৰু মোৰ এনেকুৱা পৰিৱেশ আগৰ পৰাই প্ৰিয়, বহুত ভাল লাগে গোটেইখিনি। আৰু কি ফুল নাই, বিভিন্ন ধৰণৰ অৰ্কিড, গোলাপ, তাৰপিছত এইবিলাক লতা ধৰণৰ গছ, টাবতো বিভিন্ন ধৰণৰ অৰ্নামেণ্টেল কিছুমান জোপোহা গছবিলাক আছে, বহুত ভাল লাগিছে। এনেও ফুল ভাল পাওঁ, তাতে একদম ফুলৰ মাজতে প্ৰকৃতিৰ মাজতে সোমাই পৰিছোঁ, বহুত ভাল লাগিছে। আৰু এইটোৱে আমাৰ যিটো কটেজটো, জুপুৰিটো কটেজটো বুক কৰিছোঁ, মানে তিনিটাই ধুনীয়াকৈ বনাইছে আৰু বনাই আছে, কিন্তু এই যে কৈছিলোঁ এটাই মানে খালী হৈছিল, লগে লগে এওঁ মানে এডভান্স দি বুক কৰিছে, নহ'লে আমি আৰু ফুৰাৰ আশা তাতে মৰহি গ'ল হয়। কিবাকৈ এইটো পাইছোঁ, গতিকে আহক এতিয়া ভিতৰলৈকে সোমাই আপোনালোক ভিতৰৰ কেনেকুৱা ৰুমটো দেখাত সৰু লাগিছে, কিন্তু ভিতৰত এটা সৰু ফেমিলি থাকিব পৰাকৈ ধুনীয়া নিশ্চয় জেগা থাকিব। আৰু আপোনাৰ থাকিব খুজিলে বাহিৰতো কিছুমান কেম্পৰ ব্যৱস্থা কৰি দিয়ে, ইচ্ছা কৰিলে থাকিব পাৰিব। এয়া ৰুমৰ মানে ভিতৰখন, তেওঁ কিবা কিবি ফৰ্মেলিটিজ কৰি আছে, সেইবিলাক ভাল লাগিছে। এটা সৰু ফেমিলি থাকিব পাৰিব, 4জনমান হ'লে থাকিব পাৰিব আৰু। বাহিৰৰ পৰা ধুনীয়াকৈ গোটেই ৰিজৰ্টৰ যিটো প্ৰাকৃতিক পৰিৱেশটো ধুনীয়াকৈ দেখা পোৱা যায়, ভাল লাগিছে। আপোনালোকে যদি দূৰত যাব নিবিচাৰে, তেতিয়াহ'লে আমাৰ অসমতে ফুৰিবলগীয়া চাবলগীয়া বহুত ঠাই আছে, নিশ্চয় আহিব পাৰে ইয়ালৈকে, বহুত ভাল লাগিব। এয়া আমাৰ ৰুমৰ পিছফালৰ মানে খিৰিকীখনৰে ভিউটো দেখুৱাইছোঁ, কিবা অসমৰ নহয় যেনে লাগিছে, কিবা বেলেগ ঠাই যেন লাগিছে মোৰ চাই, এইখিনি ভাল লাগিছে খিৰিকীৰে। সেইবিলাক কিন্তু পাহাৰবিলাক বহুতবিলাক কাটি এইফালে হয়তো ৰাস্তা বনাব পিছলৈকে, গোটেই বালি। বাথৰুমটোও দেখুৱাই দিওঁ কেনেকুৱা ভিতৰৰ ফালে, কম ঠাইতে গোটেইখিনি সুবিধা দিছে, ভাল লাগিছে। গিজাৰ চব আছে, আলমাৰি আছে। আমি পিছে আলমাৰিটো নুখুলিলোৱেই, তাৰমানে ইমান ঠাণ্ডা তাতে নাপালোঁ, ঘৰত কিন্তু বহুতে ঠাণ্ডা আছিল। পিছতহে ওলাই চালোঁ যে তাতে ধুনীয়াকৈ ব্লেংকেট দুখনমানো আছে, কিন্তু আমি ইউজ কৰিবই নহ'ল, এখনেৰে আমাৰ হৈ গ'ল আৰু। আবেলি সূৰ্যটোৰ ডুবাৰ সময় হৈছে, ইমান ধুনীয়া লাগিছে। এইটো যিটো হেঙুল বৰণ, বহুত ভাল লাগে সঁচাকৈ। আমি ফ্ৰেছ হ'লোঁ দুইজনে, ৰেষ্ট চেঞ্জ কৰিলোঁ, কৰি উঠি এনেকৈ অকণমান দেখুৱাইছোঁ, তলত কিবা কিবি জুই একুৰা ধৰি দিছে। একুৰা জুই মানে একদম পুৱালৈকে ধোঁৱা ওলাই আছে, জ্বলিয়ে আছে, আৰু হয়তো কিবা কিবি বনৰীয়া জীৱ জন্তু আহিব পাৰে বুলিও হওক, ঠাণ্ডাৰ পৰা মানে ঠাণ্ডা নিবাৰণৰ কাৰণেও হওক। আৰু এই ঘৰটো দেখিছেনে, বেলেগ ষ্টাইলত বনাইছে আৰু ঘৰবিলাক, ভাল লাগিছে। মানে এনেকুৱা ধৰণৰ চাংঘৰত থকাৰ অভিজ্ঞতা মোৰ এয়ে প্ৰথম, কিন্তু বহুত ধুনীয়া লাগিছে। আৰু এইবিলাক আমাৰ এওঁ ভিডিঅ' কৰিছে, মানে মই ক'ৰবাতে আছোঁ, ক'ৰবাত কেমেৰা কৰি আছে, কি হ'ব মানে।
এয়া চাওকচোন ওলোটা পালতাকৈ কি মানে ভিডিঅ' কৰিছে এনেকেহে চাম নে এনেকেহে চাম নাই এক ছেকেণ্ড ধুনীয়াকৈ এনেকৈ যোগাসত বহিছোঁ আৰু আমি দুটাই দুকাপ কফি খালোঁ ইয়াতে আনি দিলে তাৰপিছত পকৰি এক প্লেট অৰ্ডাৰ দিছিলোঁ আহি পোৱা নাই অলপ দেৰিকৈ খাম ইয়াতে আহি একদম নিজকে মানে সৰু সৰু ছোৱালীৰ দৰে লাগিছে আৰু সেইটো চাওঁ ৰঙা জেকেটটোতে ভাল লাগিছে এনে তোমাক এখন ভিডিঅ' কৰোঁ নে এয়া পকৰি আহি গ'ল আমি খাম আৰু ৰেড জেকেটটো পিছে মোৰ নহয় এওৰহে মই এনেই পিন্ধিলোঁ তাতে ভাল লগা বুলি কমপ্লিমেণ্টটো দিলে ভাল লাগিল আৰু এতিয়া ভিতৰত গৈ খাওঁ পকৰি কিন্তু ইমান খাব নোৱাৰিলোঁ আমাৰ প্লেটখন এনেই গ'ল 5টা মানহে খালোঁ গুড মৰ্ণিং এয়া দেখুৱাইছোঁ ৰাতিপুৱাৰ পৰিৱেশ পিছদিনাখনৰ উঠিছোঁ উঠি এবাৰ গোটেই ৰিজৰ্টখন এবাৰ চাওঁ আমি দুইজনে মিলি চাহ তাহ খোৱাই নাই মানুহবিলাক উঠিছেহে জন ৰখি আছে এখেত গৈ চিলড্ৰেন পাৰ্কত চিলড্ৰেন হৈছেগৈ সূৰ্যটো ওলাইছে ধুনীয়া লাগিছে ধুনীয়া চিলড্ৰেন পাৰ্কত আমি দুজনে সৰু সৰু ল'ৰা ছোৱালীয়ে হৈ গ'লো নেকি এওঁ কৈছে এইবিলাক ভিডিঅ' নিদিবা দেই তুমি ক'তো কিন্তু মই দি দিলোঁ আৰু বেয়া নাপাবা দেই গছৰ মূৰাইৰে ইমান ধুনীয়াকৈ চাৰ্ক এটা বনাই থৈ দিছে ভাল লাগিছে পৰিৱেশটো বহুতে ভাল লাগিছে আমি অকণমান সময়তে মানে ইমানখিনি ভাল লগা মুহূৰ্ত ধৰিব পাৰিছোঁ বহুত ভাল লাগিছে এৰি আহিব আচলতে মনে যোৱা নাছিল কিন্তু আহিবতো লাগিবই ঘৰলৈকে সদায় কাৰণেতো থাকিব নোৱাৰোঁ গতিকে ৰাতিপুৱা গা পা ধুই আমি অলপ 11টামান বজাতে তাৰ পৰা ওলাইছিলোঁ ইফালে ৰাতি আহিব নহ'ল এইবিলাক কেম্পত ইচ্ছা কৰিলে থাকিবও পাৰি কিন্তু আমাৰ ভয়তে আমি কটেজ লৈছোঁ আৰু শীতকালত এনেও বিভিন্ন ধৰণৰ ফুল ফুলে গতিকে ইয়াতে ধুনীয়াকৈ এটা ডিচিপ্লিনত ইমান ধুনীয়াকৈ ফুলবিলাক ৰুই দিছে আৰু এভেইলেবল ঠাই আৰু এইটো হৈছে ট্ৰি হাউচ ওচৰতে আছে ৰাইনো ইক' ৰিজৰ্টখনৰ একদম ওচৰতে আমি উঠা নাই কিন্তু এনেই চাইছোঁ আৰু সৰুকৈ ধুনীয়া খটখটি আছে বগাব পৰাকৈ আৰু একদম ওপৰত গ'লোঁ ৰিজৰ্টখন তলতে মানে থৈ আমি ওপৰত গৈছোঁ পাহাৰৰ গোটেই পৰিৱেশটো ভাল লাগিছে তাৰ পৰা গোটেইখিনি দেখা পায় আৰু তলত ৰিজৰ্টখন বা ৰিজৰ্টৰ লগত গোটেই প্ৰাকৃতিক পৰিৱেশটো ধুনীয়াকৈ দেখা পায় ভাল লাগিছে আৰু ইয়াতে এইখন ওলমা দলং আছে কিন্তু কিয় বা এইখন বন্ধ কৰি থৈ দিছে ওলমা দলংখন ভালদৰে হয়তো বনোৱা হোৱা নাই নাইবা বনাইছে যদিও কিবা হয়তো বিসংগতি আছে সেইকাৰণে বন্ধ কৰি থৈছে আমি তাতে উঠিব নোৱাৰিলোঁ আৰু উঠাও নাই ভয় লাগে
আৰু এইখিনিয়ে চাই আমি তাৰ পৰা গুচি আহিলোঁ ভাল লাগিছে বহুত ধুনীয়া অভিজ্ঞতাসমূহ লৈ বেয়া লাগিছিল এৰি আহিবলৈ কিন্তু হ'লেও বহুত ভাল লাগিল এক ৰাতিত আৰু একদিন আৰু আপোনালোকৰ লগত কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ শেষত ভিডিঅ'টো লাষ্টলৈকে যদি চাই কেইখনমান ফটো শ্বেয়াৰ কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে আমাৰ ফটোখিনি ভাল পাইছে মোৰ এক্সপিৰিয়েঞ্চখিনি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰে কেতিয়াবালৈকে যদি এটা সৰু ভিডিঅ' দিওঁ তেতিয়াহ'লে চাব নিশ্চয় পাৰিব গতিকে আজিলৈকে আহিছোঁ ধন্যবাদ বাই বাই